আবনৰ পিটনটো কিন্তু মোক আপুনি দিব নালাগিছিলে চা মই বুলিহে ধৈৰ্য ধৰিছো আবন হোৱাহেঁতেন যে আপোনাক উল্টাই পিটিলেহেঁতেন চা মনলৈ মোৰ চিন্তা এটা নহা হৈছে জানিছে নালাগে তোৰ সেই উদং ব্ৰেইনডালে চিন্তা কৰিব হৰা খাটনিয়াৰ ইনফৰমেশ্যন পুৰা পাই গৈছো কিহৰ এই কৰোণা ভাইৰাছৰ কি কওকচোন নাকেৰে পানী ওলায় গলাটো শুকাই শুকাই যায় মাজে মাজে কাহ হয় মাজে মাজে জ্বৰো উঠে কি হৈছে মোক পালে পাইছে কিয় পাইছে পাইছে মোক আছা পইচা মোক পালে কিহে পাইছে পইচা খাটনিয়াৰ কি হৈছেনো মোক পালে বুজিছে কিহে পাইছে সেইটো সোধকচোন কিহে পাইছে অজানিতে যদি কেতিয়াবা দুটা টান কথাও কৈছিলো নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব সন্তান বুলি নকবা হে আৰু তুমি কিবা মোৰ সন্তান নেকি ভাই বুলি ক্ষমা কৰি দিলেও হ'ব হ'ব বাৰু কিন্তু যাবা কলো কৰোণা ভাইৰাছে পাইছে যেনহে লাগিছে কি মই চাগে এই পৃথিৱীত বেছি দিনৰ আলহী নহয় আৰু পইচা আপুনি তাৰমানে ফিনিছ এক প্ৰকাৰ আৰু বৰ ভাল মানুহ আছিলে আকৌ পাই আপুনি চিন্তা নকৰিব চা আপোনালোকৰ মই আছো মই ফিনিছ হোৱাৰ পাছত তই থাকি কি কৰিবি জপতীয়া দি দিয়ক ইয়াক এটা কেকেটা কেলে ইমান অভাৰ এক্টিং কৰিছে নেচাৰেল হৈছে নে নাই একো নেচাৰেল হোৱা নাই আৰু আপোনাৰ গাত একো ভাইৰাছ সোমোৱা নাই মই কলো মোৰ এনেকুৱা লাগিছে মোৰ গাত যেন লক্ষণবোৰে দেখা দিছে ওচা মানুহটো ফিট হৈ দিব পৰা নাই একো নাই হোৱা বুলি কৈছো নে নাই হৈছে দুচি তুমি চাবা চাওঁ তাৰ চকুবোৰ চোৱা ইমান ভুম্বুলা আঙুলিডাল নাকৰ ফুটাই দি সোমোৱাই দিছো ই চাপ মই এটা আঙুলিছো ইউজে কৰা নাই দে সেইডাল ভৰাই ফুটা ফালি পেলা মই যামগে চাগে আৰু মই যামগে আৰু তহঁতে মোক ক্ষমা কৰি দে ক্ষমা কৰি দিব চা মোক দাইদেউ নধৰিবি হঁত নধৰে চা হয় খালি মাজে মাজে মনত পেলাবি পেলাইব বছৰেকীয়া শ্ৰাদ্ধটো সময়মতে পাতিবি পাতিব চা পাৰিলে ভোজ ভাত এটা দিবি খাম পুতৰটো ডিম হ'ব নহয় এইটো খাম আৰু চা মহাভোজত কিন্তু আমি লোকেল মাছেই ইউজ কৰিম চালানী ইউজে নকওঁ একদম পুহি উগাই আহে কেকেটা পানী গিলাচ আনি দিও খাব মণিক খাম হা মণিক চাম কি চাবি তাই মন নকৰিলেও ভাল ল'ৰা এটা পালে তাইক বিয়া দি দিবি পইচা তাতকে মই আঁকি তই ঘৰ পাই ঘৰতে থাকিব তই নমিনি তই মোৰ নমিনি কেকেটা একো নাই হোৱা এই গুড মৰ্ণিং খনৰ কাষৰ যে কম্পিউটাৰ দোকানখন তাতে মোৰ ড্ৰেছৰ পাছপৰ্ট ফটো আছে তাক কবি সি এনালাইচিছ কৰি দিব ডাঙৰ এখন কোট লগা বন্ধাই লবি পইচা ফটো কিন্তু আমি প্লাষ্টিকৰ মালাহে ইউজ কৰিম তেতিয়া বহুত দিন যাব ঠাচকে দিম একদম মাৰ আপোনাৰ একো হোৱা নাই কিন্তু মোৰ লক্ষণবোৰ দেখা দিয়া যেন কিয় লাগিছে ৰাতিপুৱাৰ পৰা সেইখিনি কথাকে শুনি আছে সেইখিনি কথাকে পাতি আছে সেইটো কাৰণে গাটো এনেকুৱা লাগিছে আৰু শুনক আমি এনেকুৱা কিছুমান কাম কৰিব নালাগিব যাতে আমাৰ গাত সেই ভাইৰাছটো নোসোমায় কেনেকুৱা কাম অন্ততঃ কেইদিনমানলৈকে আমি আইচক্ৰীম কোল্ড ড্ৰিংক মিল্ক শ্বেক প্ৰিজাৰ্ভ কৰা খাদ্য এইবোৰ খাব নালাগিব ৪৮ ঘণ্টা পুৰণি গাখীৰৰ পৰা বনোৱা মিঠাই খাব নালাগিব আৰু কেইদিনমান মাস্ক ইউজ কৰিব লাগিব তেতিয়া আমি বাচি যাম বাচি যাব মজা তাৰমানে মোৰ গাত ভাইৰাছ সোমোৱা নাই মই কৈছো 100% সোমাইছে নাই সোমোৱা তেতিয়াহ'লে কথা কৈ এনেই মাছৰ বুজ পালেগে দেখিব নোৱাৰ যে মোক ননচেন্স ৰাম হ'ব দিয়ক কেকেটা এতিয়া কামত লাগক না আচ্ছা হেৰি তই কোনখন মেডিকেল কলেজৰ পৰা পাছ আউট লাষ্টলি ডিব্ৰুগড় নে কি নহয় ভাল কথা কলো যে হজম নহল ঠাট্টা কৰিব জানে খালি কি ক'লে বুজি পালি নহয় বুজি পালো চা ইমান চাইজৰ মাছ এডাল আনি পোৱা মুখত মাৰি দিম আৰু মাস্ক মাছ মাস্ক মাছ ফিছ ফিছ